বাৰ্বি বৰুৱা মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ব্লগ কৰিবলৈ ওলাইছোঁ, যিহেতু এটা বেবী আছে কেনে ভিডিঅ' বনাবলৈ সময়েই নহয়। বেবীটোৰ লগত লাগি থাকোঁতে অলপ ডাঙৰ হ'লে ভালকৈ বনাম আৰু। আমি আজি এফালে যাবলৈ ওলাইছোঁ, আহকচোন ক'লৈনো যাওঁ চাওক। ইমান ধুনীয়া এখন জেগালৈ যাম আজি, মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি গৈ আছোঁ, টুপিয়া চেণ্টাৰ পাইছোঁ। গেট লগাই দিছে, নেদেখিলে। ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খোৱা বুকুতে বনগীত সপোনৰ ৰাগী দুচকুতে কিনো চতিয়ালি জিকিমিকি ৰদালি ঘাঁহিবিনে বেলি পথাৰতে সোণগুটি বাৰিষাৰে গধূলি থাকিবনে বেলি নদীখনি মনে মনে পৰে চকুলো মচিলোৱা লিগাঙৰে ধুলীয়া ভাগৰি নপৰিবা বাকী আছে বহু সাধু কথা গাছে হৈ থবি ধনী আহি আজি জিকিমিকি ৰদালি উমলিব এবেলি মাজুলীৰে মজিয়াতে চিকিমিকি গধূলি উজলিব এবেলি আইতাৰে আখলৰে ঢেৰ মানুহ, বিভিন্ন মানুহ এয়া ইফালে মানুহ
কৰিলো খাৰ এয়াই আছিলে 12 চহৰীয়া ভাওনা উত্তম আহিব সকলো পৰম পুৰুষ পৰম আনন্দ স্বামী তজু পাদ পদ্ম মকৰন্দয়াসে শৰণ পখিলো আমি হাই গাইজ আমি এতিয়া ঘৰ পালোহি আহি পাই কাপোৰ কানি সলাই ল'লোঁ ভিডিঅ'টো চাগে ৰুমটো দেখি পেলাই ভাবিছে চাগে ক'তনো আছোঁ আমি আজি আছোঁ টুপিয়াত মোৰ নননজনীৰ ঘৰত ভণ্টিৰ ঘৰত আপোনালোকক এবাৰ দেখাইছিলোঁৱে ভণ্টি আৰু জোঁৱাইহঁতক দেখাইছিলোঁ কন্যাকা যাওঁতে 12 চহৰীয়া ভাওনাখন চাই ভাল লাগিলে মানে ভাওনাখন বাৰু নেদেখিলোঁ কিন্তু প্ৰদৰ্শনী আৰু দোকান বজাৰবোৰ চাই ভাল লাগিলে এতিয়া ভিডিঅ'টো যদি শেষলৈকে চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বাই বাই লাষ্টত শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভে